বজাৰ কিবা বস্তু ল'বলৈ আহিছোঁ। তেতিয়া আমাৰ যোৰহাটৰ ফুলনি বাগিচাখন আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া চাই লওক আমাৰ যোৰহাটৰ। আজি অলপ আমাৰ যোৰহাটখনো দেখাম আৰু আমাৰ যোৰহাটৰ ফুলনি বাগিচাখন দেখাম। এতিয়া ব'লকচোন আপোনালোকক দেখাওঁ আমাৰ ফুলনি বাগিচাখন। ব'লক। পৰিৱেশটো কিমান ধুনীয়া লাগিছে এয়া চাই যাওক। এতিয়া মই গৈ আছোঁ আমাৰ যোৰহাটৰ ক'টখন, মানে আপোনালোকে দেখা নাই। যোৰহাটৰ ক'টখনো অকণমান আপোনালোকক দেখাম। এয়া গৈ আছোঁ এতিয়া ফুলনি বাগিচাৰ পৰা ওলাই। এতিয়া ৰাস্তাটো পাৰ হ'ম। পাৰ হৈ পেলাই এয়া গৈ আছোঁ। চাওক মন কৰি চাওক দোস্ত। এয়া ক'টখন পালোহি। অকণমান দেখাব পাৰিম, ভিতৰখনো অকণমান দেখাম। বেছি মানে বজাৰ কৰিবলৈ আছে যে। মন কৰি যাওক, দেখাই গৈ আছোঁ মই। এইখনে আমাৰ ক'ট হয়। এয়া দেখিছে নহয় দোস্ত। বহুত ভোক লাগিছে, পৰ্দাটো খাই দিছোঁ সেইকাৰণে। তাৰপিছত যাম মই বিশাল মাৰ্কেটত। এয়া মই পালোহি বিশাল মাৰ্কেটখন। মই কিবা বজাৰ কৰিবলৈ হ'লে ইয়াৰ পৰাই কৰোঁ। সেইকাৰণে মানে আগতো এবাৰ দেখাইছিলোঁ আপোনালোকক বিশাল মাৰ্কেটখন। শেষলৈকে চাব বিশাল মাৰ্কেট। গোটেই ভিতৰতো দেখাই যাম আৰু কমেণ্ট বক্সত জনাব শেষলৈকে চাই পিনে কেনেকুৱা লাগিছে। এয়া মই বিশাল মাৰ্কেটৰ ওপৰলৈ গৈ আছোঁ। কেইবামহলীয়াও হয়। এয়া সৰু ল'ৰা ছোৱালীবিলাকেও বজাৰ কৰি আছে, মাকৰ লগত আহিছে। কিমান মৰম লাগিছে ন। এয়া বস্তুখিনি কি ল'লোঁ মই আপোনালোকক ঘৰত গৈ দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই কাউণ্টাৰত যাম। কাউণ্টাৰত বিল বনাই দিব। ইয়াত কাউণ্টাৰত বিল বনাই আছে, বেলেগো বনাই আছে। এতিয়া মোক বনাব, বেলেগো বনাই হৈ যোৱাৰ পাছত। ইয়াত মানে কিবা বেয়া বস্তু থাকিলে ইয়াত চেক কৰি দিয়ে মানে বেয়া বস্তু আছে নেকি। সেইকাৰণে এতিয়া বেয়া বস্তু থাকিব পাৰে, ভঙা বস্তু থাকিব পাৰে। এতিয়া মোৰ বিল বনাইছে। মই ঘৰত গৈ পেলাই মই কি কৰিম জানেনে? মই কি কিনিলোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখাই যাম। এতিয়া মোৰ বিলখন দিছে। মই এতিয়া আহি পাইছোঁহি। তাত মানে ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ নে কি ল'লোঁ। এতিয়া মই ঘৰত দেখাম। এয়া কি ল'লোঁ দেখাম। এতিয়া ইস্ত্ৰি এটা ল'লোঁ। এইটো লৈছিলোঁ। এইটো এয়া ইস্ত্ৰিটোৰ নাম উষা হয়। বাকচটোতো খাই দিছোঁ। এইটো নামটো আৰু এইটো কেনেকুৱা লাগিছে ইস্ত্ৰিটো কমেণ্ট বক্সত জনাব দোস্ত। আৰু এইটো হ'ল মই মেকআপৰ বস্তু থ'ম। ইয়াত মানে মেকআপৰ বস্তু য'তে ত'তে পৰি আছে যে, সুবিধা নাই থ'বলৈ। সেইকাৰণে এইটো আনিছোঁ মেকআপৰ বস্তু থ'বলৈ দোস্ত। এইটো কেনেকুৱা লাগিছে চাওকচোন বাৰু দোস্ত। এইটো আৰু এইটো আনিছোঁ, চানা পেকেটটো আনিছোঁ। এইটো এতিয়া মই বহি লৈ খাম। এইটো আনিছোঁ। এইবিলাক
বস্তু আনিছোঁ মই আমাৰ যোৰহাটৰ বিশাল মাৰ্কেটৰ পৰা এইচটিটো আৰু এইবিলাক মই বিশাল মাৰ্কেটৰ পৰা আনিছোঁ আপোনালোকক দেখাই গৈছিলোঁ যে কেনেকুৱা লাগিছে আমাৰ বিশাল মাৰ্কেটখন কমেণ্ট বক্সত জনাব এয়া আনিছোঁ মিঠাই ৰসগোল্লা আনিছোঁ আৰু চিংৰা আনিছোঁ বেছি নাই না চাৰিটা আনিছোঁ আমাৰ ঘৰত বেছিমান নাই যে মা আৰু মইহে সেইকাৰণে আপোনালোকেও কাৰোবাৰ খাবলৈ মন যায় যদি কমেণ্ট বক্সত জনাব এয়া চিংৰা আনিছোঁ চাৰিটা এতিয়া উলিয়াম এয়া চিংৰা এয়া আৰু এটা বস্তু আনিছিলোঁ মই আপোনালোকক দেখাবলৈকে পাহৰিলোঁ নহয় এয়া লেহেংগা হয় মই মানে আনিছিলোঁ বেছিদিন নাই হোৱা মই এতিয়া এনেকৈ দেখাইছোঁ আপোনাক আগতে আনি থোৱা লেহেংগা হয় মানে দুদিনমানৰ আগতে আনি থোৱা লেহেংগা হয় চিলোৱাৰ পিছত মই আপোনালোকক পিন্ধি দেখাম এতিয়া এনেকৈ দেখাইছোঁ লেহেংগাটো আপোনালোকক এয়া বেছি দিন নাই হোৱা কিনা দুদিনমান হৈছে মানে চিলাবলৈ টাইমে পোৱা নাই যে সেইকাৰণে টপকেইটা আপোনালোকক চিলাই দেখাম এতিয়া মোক কমেণ্ট বক্সত জনাব আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভিডিঅ'টো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে